So guys, welcome back to my YouTube channel. আজি আমি এতিয়া আমাৰ বন্ধু বাগৰ সুধি আছে ন ইয়াত আহিছে। তো আমি কাম কৰি আছোঁ গেঞ্জি পিন্ধি, বহুত গৰম। এতিয়া আমাৰ কি কাম কৰি আছোঁ আমি দেখাম নহয় নাই? তো দেখাই চাব দেই। এতিয়া কাম কৰি আছোঁ এইফালে চা আকৌ, কিবা এটা ক, কিবা ক আকৌ, নকওঁ তই নকওঁ নকওঁ। এইবোৰ বেৰৰ কাম কৰি থকা হৈছে। পাছফালৰ পৰা দেখাওঁ আমি, কেতিয়াবা গজিব বাৰু। এইবোৰ বাঁহৰ পৰা পেলাই ৰাখিছে, কাম কৰি থকা হৈছে মামাই এইবোৰ ভিতৰত এইবোৰ কাম কৰি আছে, এইবোৰ বেৰ দিয়া কাম কৰি আছে, এইবোৰ সেই লৈ এইবোৰ মুৰ্গীৰ পৰা কিবা এটা কয়। স্কুলৰ পৰা আহিলে নাই হা? তই ভিডিঅ'টো চাই থাকক অ'কে। তই ভিতৰলৈ সোমাই আহিলোঁ, ভিতৰলৈ ভণ্টিজনীয়ে কান্দি আছে, নাইৰ লগত আছে। এই টিকলজনে আমাৰ সুধি পাতিব দাদাগুটি আমাৰ এনাই পিপুলি আৰু মামীয়ে কি কৰি আছে চাওঁ। তো মামীহঁতৰ ৰুমটো পঢ়াই আছে হয় নাই? এইবোৰ চব বজাৰ কৰি আনি ৰাখি থৈ দিছে, চাউলৰ বেগ, চিলিণ্ডাৰ, এতিয়া কি অগৰম বগৰম বস্তু আনি ৰাখিছে। এইফালে মামী কি কৰিছে? মামীয়ে ঘৰ সাৰিয়ে আছে। এই মামীয়ে চব্জি বনালে, জিকা। মামী আজি বহুত দিনৰ পিছত ভিডিঅ' বনাইছে গম পাই। এই মামীয়ে বিভিন্ন ধৰণৰ আচাৰ থৈ দিছে, খাব পৰা যাব। তাৰ ভিতৰতে চাই থাকক অ'কে। আৰু এইখিনি হৈছে খৰি, সেইখিনি সেয়া হৈছে পাকঘৰ। ফাইনেলি আজি দিনৰ কাম এবাৰ খতম হ'ল। কাম বা খতম হৈ ভাত পানী খাই আকৌ কাম কৰিলোঁ। এই জাষ্ট 6টা বাজিব হ'ল, 10 মিনিট আছে, কাম খতম হৈ গ'ল। আৰু শুকুৰবাৰে আছে সুধি, সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব ভণ্টিভাগৰ সুধি। তো চাওঁ ভিডিঅ'টো ইয়াতে খতম কৰোঁ নে আগলৈ ৰাখোঁ, তাকে ভাবি আছোঁ, চিন্তা কৰি আছোঁ অ'কে। আজি হৈছে 2 নম্বৰ দিন, কোৰ মাৰিব লগা হৈছে মই ভণ্টি সুধিৰ কাৰণে। চ' কোৰ মাৰিছোঁ আগতে আহিছোঁ, ঘাম পানী ওলাই গৈছে, বহুত বেয়া ঘাম পানী ওলাই গৈছে। দেখাইছোঁ আগতে কি কাটি আছোঁ, মানে ঘাঁহ কাটি আছোঁ আৰু দেখাইছোঁ কিমানখিনি কাটিলোঁ। এইখন হৈছে কোৰখন, এই ঘাঁহখিনি কাটি আছোঁ। এইখন হৈছে মোৰ বাইকখন, সেইবোৰ কাটিলোঁ, মামাই কাটি আছে বোলে, কাটিম এই গোটেই সম্পূৰ্ণভাৱে এইখিনি গোটেইখিনি কাটিম। ফাইনেলি ঘাঁহ চাহ কাটি হৈ গ'ল, আৰু চব্জি বজাৰ কি কৰিলোঁ এতিয়া দেখাম। তো চাওক, সকলোৱে দেখাই আছোঁ। আৰু বাকীবোৰ আনিব আছে চব্জি, কাৰণ কি গৰমত বেয়া হৈ যাবতো। আৰু মই তামোলটো খাই আছোঁ, চ' কথাবোৰ ভালকৈ স্পষ্ট পাতিভাৱে আহিব নোৱাৰিব পাৰে। চ' এতিয়া দেখাই আছোঁ অ'কে। এয়া হৈছে ৰঙালাও আনিছোঁ, এয়া পাত, এয়া কচু, আদা, কোমোৰা, জলকীয়া, এয়া মাহ প্ৰসাদৰ কাৰণে অনা হৈছে। ইয়াত তামোল পাণ আছে, ইয়াত নেমু আছে। তাৰপিছতে পটল আৰু তিয়ঁহ আনিব লাগিব, আৰু কিবা কিবি বস্তু আনিব আছে, মাছ আনিব আছে। তো সেয়া আছে আৰু বেছি ডাঙৰকৈ পতা নাই, থুলমূলকৈ পতা হৈছে। ফাইনেলি মই ঘৰ আহি পালোঁহি, আৰু এই চব দলত মই খেলি আছোঁ। তাই উঠিলে দলত খেলি আছোঁ মই। তো দাদা খবৰটো কৈ দিয়া তোমাৰ কেনেকুৱা। তো এতিয়া আমি বজাৰ কৰি আহিলোঁ। কালিতো সম্পূৰ্ণভাৱে দেখুওৱা নাছিলোঁ কি বজাৰ কৰিলোঁ। চ' এতিয়া দেখাইছোঁ মই কি বজাৰ কৰা হ'ল। তো চাওক সকলোৱে। তো এয়া প্ৰসাদৰ কাৰণে, মানে মাহ প্ৰসাদৰ কাৰণে কল, আপেল, তিয়ঁহ, কিবা কিবি আছে, আদা চাদা আছে, কুঁহিয়াৰ আনিবলগীয়া আছে। তাৰপিছতে বজাৰ কৰিলোঁ এইবোৰ ৰঙালাও, পটল, বেঙেনা, এয়া কিবা কিবি আছে, এয়া চব। তাৰপিছতে এয়া মাহ প্ৰসাদৰ কাৰণে তাৰপিছতে এয়া পাত আছে খাবৰ কাৰণে, এই কচু, আদা, কোমোৰা, জলকীয়া, তাত ডিছ আছে, ডিছ বাতি এইবোৰ কিবা কিবি গ্লাছ আছে। তো এয়া হৈছে চেনিকল,
তাৰপিছতে এয়া আৰু অগৰম বগৰম কিবা কিবি বস্তু আছে। তাৰপিছত ইয়াত মছলাজাতীয় বস্তুসোপা আছে। তাৰপিছত খুলি নেদেখাওঁ আৰু এয়া নেমু কৃষ্ণ দেই। তাৰপিছতে ইয়াত কি আছে, ইয়াতো কোমোৰা আছে। তাৰপিছতে এইবোৰ ধুবৰ কাৰণে এইবোৰ কৰি থোৱা হৈছে আৰু বৰ্তমান। তাৰপিছতে এয়া চাউলৰ বেগ, তাৰপিছতে চিলিণ্ডাৰ টিলিণ্ডাৰ থৈ দিছোঁ। সেয়া আমাৰ এনাই বহিছে। বস্তু বাহানি বজাৰ কৰিছিলোঁ, চ' দেখালোঁ আপোনালোকক। ত' এতিয়া আমি কলপাত পাৰিব আহিছোঁ, চ' দেখাইছোঁ। এয়া মামাই পূৰা কলপাত পাৰি আছে কালিৰ কাৰণে, মাহ প্ৰসাদ দিবৰ কাৰণে। আৰু সেইখন বাৰীখন দেখাইছোঁ চব। এয়া পাণ লাগি, এয়া জালুক, এয়া জালুক গছ হয়। আৰু এইটো চাৰিওফালে তামোল গছ। তাত ফাৰ্মখন কোনখন আছিলে? অঁ, তাতে এয়া ঘৰটো। এই নেমু টেঙা পূৰা লাগি আছে। এয়া ৰবাব টেঙা আৰু ফাৰ্মখন হৈছে এইখন, মুৰ্গী ফাৰ্মখন। ভিতৰৰ পৰা দেখাইছোঁ সকলোকে। কোনকেইটা? আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা হৈছে এই কঁঠালকেইটা। ওচৰতে আৰু পকিলে আৰু কষ্ট কৰি পাৰিব দৰকাৰ নাই। কঁঠাল মেইন আৰু গছতে খাব পাৰি আৰু। এই বাৰীখন আৰু সেউজীয়া, চাৰিওফালে সেউজীয়া। পাছফালে পূৰা পাহাৰ আছে, পাহাৰ বোলে কি পূৰা খেতি পথাৰ আছে আৰু সেইফালে পূৰা বাঁহ গছ এয়া দেখি পাইছে আৰু সকলোৱে। আৰু এতিয়া কলপাত পাৰি আছোঁ কালিৰ কাৰণে। সেয়াই আৰু ভিডিঅ'টো দেখাই আছোঁ, ত' চাই থাকক। এয়া হাঁহ, টম এণ্ড জেৰী হাঁহকেইজনীৰ নাম। ফাইনেলি পাত কাটি হৈছে আৰু ভোজ খাবৰ কাৰণে এইখিনি পাত, আৰু পাতবোৰ বেয়াও লাগিছে ভালো লাগিছে, কিন্তু চলি যাব। ভোজ খাবৰ কাৰণে ডাঙৰ ডাঙৰ পাত, আৰু প্ৰসাদ খাবৰ কাৰণে সৰু সৰু পাত আৰু কিছু পাত আছে। আৰু সেই ওপৰত এইখিলা লটকি আছে যে, সেইখিলা আমাৰ পিছত কটাৰ পিছত আৰু আমাৰ সকলো কাম সম্পূৰ্ণ হৈ যাব। তাৰপিছত ঘৰত গৈ কাম আছে। তাত কাটি আহিলোঁ, আহি দেখিছোঁ যে সিহঁতি টিকলিজনী কান্দি আছে। গা চা ধুলে চাব দেই। এয়া আমাৰ এনাই হয় আৰু টিকলিজনী চাওক কান্দি আছে। কিন্তু পংখী এফালে চাই দিয়া, কিবা এটা কোৱা, কিবা এটা কোৱা। তাই একো এটা নকয়, চা গুণ্ডা। হা দাদা ক চ' আজি 3 নম্বৰ দিন কমপ্লিট হৈ গ'ল কাম সোপা। কালি অকল খালি ৰাতিপুৱা গৈ খালি মাছটো আনিব বাকী আছে। এই জাষ্ট ঘৰলৈ আহি পাই গা পা ধুই চাহ একাপ লৈছোঁ, লাল চাহ একাপ লৈছোঁ। মই গাখীৰ চাহটো নাখাওঁ, গাখীৰ চাহ ইমান হেবিট নাই মোৰ। মই লাল চাহ একাপ, চাহ নাখাওঁ বাৰু মই ইমান এটা। চ' সেয়াই আৰু। ত' কালি দেখাম আপোনালোকক সকলোকে। ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো বেয়া হ'ব পাৰে, মই আৰু বিশেষকৈ মোৰ চাউণ্ডটো কম দেই, ত' বেয়া চেয়া নাপাব সকলোৱে। ত' ভিডিঅ'টো চাই থাকিব, অ'কে। চ' আজি ফাইনেলি সুধি ষ্টাৰ্ট হ'ল আৰু ভকতে এইফালে নাম লৈ আছে। আৰু মোৰ এই 3 দিনমান কাম কৰি মানে গা চা পূৰা জ্বৰ হৈ গ'ল, জ্বৰ টাইপৰে হয় আৰু। চকু তকুবোৰ বিষাইছে মোৰ। এইটো কালি ফুটছাই সোমালে। ত' এইবোৰ কাম কৰি আছিলোঁ, সৰু সুৰা কাম কৰি আছোঁ বৰ্তমান। আৰু ভকতে নাম লৈ আছে। চাহ খাই আৰু অলপ এই পাছফালেকে আহি বহিছোঁহি গঁৰালটোৰ ওচৰতে, কুকুৰা গঁৰালৰ ওচৰত। ভিডিঅ'টো চাই থাকক, দেখাই থাকিম। আৰু মই বিশেষকৈ আজি ভিডিঅ' কৰিবলৈ মন নাই, দেখাব নোৱাৰিম চাগে বিশেষকৈ, কাৰণ গাটো বহুত বেয়া লাগিছেতো। চাই থাকক, মুখত তামোল খাই আছোঁ, অ'কে। প্ৰসাদ বিতৰণি চলি আছে বৰ্তমান। মা, মামী, এইটো নিপু, টিকলিজনী, আনাই, মামীৰ মাক। প্ৰসাদ বিতৰণি সেয়া চলি আছে, খাই আছে সকলোৱে। তো সগা নাম ভাঙিলে আৰু ভকতে খাবলৈ বহিছে। আমাকো মাতিছিলে, কিন্তু নাখাওঁ আৰু পাছত খাম আমি। ত' টিকলিজনী ভণ্টিয়ে লৈ আছে, মই দেখাই চাব দেই। টিকলিজনী লৈ আছে, চাওঁ দাদা চাওঁ। ভণ্টিয়ে লৈ আছে এখন ৰিক্সা। তো এয়া হৈছে ৰঙালাও, তাৰপিছতে এয়া দালি, ভাত, মাছ আছে, ভাত, মাটি দালি, তাতো মাছ,
তো জ্বলা ভাজি, এয়া জ্বলা ভাজি বনাই থোৱা হৈছে। তো এয়াই আৰু ভকতে পাছফালে আহি পেলাই খাই আছে ভকতে সেই চাইডটোত। ফাইনেলি ঘৰ আহি পালোহি। ফূৰ্তি খতম, সকলো খতম। আহি পাই আৰু ধুনীয়াকৈ চাহ একাপ বনাই লৈছোঁ। বনাই মেলি খাই আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। একো নকওঁ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ। ভিডিঅ'টো চাব সকলোৱে। আৰু বিশেষকৈ একো বনাব নোৱাৰিলোঁ কাৰণ আজি ভকতো আছিলেতো, তো তাত ভিডিঅ' বনাব নোৱাৰিলোঁ ইমান। ত' ভকত থকাৰ বাবে আৰু ভিডিঅ' বনাবলৈ তাত মানুহো বহুত ভিৰ আছিলে। ত' দেখুৱাব নোৱাৰিলোঁ আজিৰ দিনটো, বিশেষকৈ মই আজিৰ দিনটো দেখুৱাব নোৱাৰিলোঁ। আৰু ভিডিঅ' বনোৱাৰ কোনো উদ্দেশ্যও নাছিল মোৰ যে ভিডিঅ' বনাম বুলি। ত' বনালোঁ আৰু। তো চাব আৰু কি ক'ম আৰু। চাই ভাল পালে কমেণ্ট এটা কৰিব, সিমানটোৱে কথা। লাইক কমেণ্ট কৰিব, অ'কে। যদি বেয়া পায় আনছাবস্ক্ৰাইব কৰি দিব, অ'কে। ত' বাই বাই।